লকডাউনত তেতিয়া ক'তো যাবও নোৱাৰি কি কৰোঁ ঘৰটোকে বনাওঁ এই লকডাউনত পূৰা লাগি গ'ল এই বা এইবিলাক গাধৈবিলাক ছিজন কৰিছে নেকি মানে গৰাই মেলি থৈছে নেকি পানীত এনেকুৱা নাই কৰা ন এইখিনি ক'ৰ পৰা আনিছে গাধৈ এইখিনি এই ৰিজাৰ্ভৰ পৰা বাঁহ আনি পেলাই নিজে গাধৈ চাধৈ চব নিজে বনোৱা মানে এতিয়া ক'লে বঢ়াই কোৱা হ'ব মাত্ৰ 4,000 টকাৰ মানুহ লগাইছে চব নিজেই বাকী চব নিজে কিমান দিন ল'লে এইটো কাম কৰোঁতে লাগিলে আপোনাৰ 6 মাহ 7 মাহ মান লাগিছে এইটো বিশ্বকৰ্মাৰ কামেই হ'ল ভিতৰত যাব পাৰিনে পাই এপাক চাই আহোঁচোন মানে হেৰি কি কয় ওপৰতে জুই জ্বলোৱা ব্যৱস্থা এইটো বেয়া হৈ গৈছে এইটো মানে কিহৰ পৰা এইটো টকৌ গছৰ হয় ধুনীয়া লাগিছে টকৌ গছৰ মানে এইটো জুইৰ চাংটো আমাৰ বিশেষকে লাগে তাৰপিছতে কলহ এটা আছে এইটো একদম আমাৰ সাজৰ কাৰণে আমাৰ দৰকাৰ মানে মই নমাই দিছো হা কলহটো আপোনাৰ নম্বৰটো মই মানে তোমালোকৰ চখটো বৰ ভাল পালোঁ দেই এনেকুৱা এটা ঘৰত থাকি মানে বনাই ল'লা একদম বহুত হেঁপাহ আছিলে বিশেষকে মোৰ হেঁপাহ আছিলে দেই মাটি কলহৰ সাজ ভালকে মানুহজনী মানুহৰ হেঁপাহটো মানুহটো ইমান কষ্ট ঘূৰাই দিছে সেইটো কম কথা নাই বাৰু তেওঁ নিজৰ ইণ্টাৰেষ্ট আছে বৰ ধুনীয়া কথা খুব ধুনীয়া নাই এইটো এনেকে চাংঘৰ এটা বাৰু এনেকে বনোৱাটো কথা নাই দিগদাৰ নাই কিন্তু মই কৈছোঁ এইটো আহোমৰ ষ্ট্ৰাকচাৰ কিবা ৰিলেভেঞ্চি আছে নেকি সেইটো এনেকুৱাই নেকি এনেকুৱা কিবা ৰেফাৰেঞ্চ আছে নেকি ক'ৰবাত কিবা শুনিছে নেকি মানুহবিলাকৰ লগত মুখৰ পৰা